জংগল বুক বহু বছৰৰ পূৰ্বে আফ্ৰিকাৰ দূৰ এখন জংঘলত সকলো জন্তুৱে জংঘলৰ নিয়ম পালন কৰিছিল। এই জংঘলৰ বাহিৰৰ মানুহৰ এখন গাঁও আছিল। এদিন ৰাতি জংঘলৰ সকলোতকৈ ডাঙৰ বাঘ শ্বেৰ খানে গাঁৱৰ লোকক চিকাৰ কৰাৰ সিদ্ধান্ত ল'লে। জোৰে জোৰে গৰজি সি আক্ৰমণ কৰিলে। তবাকী নামৰ এটা শিয়াল যি শ্বেৰ খানৰ লগোৱা আছিল, সিও আক্ৰমণৰ অংশীদাৰ হৈছিল। চিকাৰৰ চেষ্টাত শ্বেৰ খান গৰজি জুইত জাপ দিলে আৰু যন্ত্ৰণাত চিঞৰি উঠিল। ৰক্সাই নিজৰ গুহাৰ বাহিৰত পোৱালীকেইটাৰ সৈতে বহি এই ঘটনাটো চাই আছিল। সেই ভয়াতুৰ শ্বেৰখানে কমজোৰ আৰু দুৰ্বল মানুহবোৰৰ চিকাৰ কৰি আছে। শ্বেৰ খান এটা চতুৰ চিকাৰী, তাৰ পৰানো আমি কি ভাল আশা কৰিব পাৰোঁ? এনেকুৱা লাগে যেন সি বহুত আহত হ'ল। গুজৰণিৰ শব্দ বন্ধ হ'ল আৰু পুনৰ এবাৰ জংঘলত শান্তি বিৰাজমান হ'ল। কুকুৰ নিচিয়া বাঘ দুটাই কথা পাতি থাকোঁতে জংঘলৰ জোপোহাত কিবা লৰচৰ কৰা দেখিলে পিতা কুকুৰ নিচিয়া বাঘে নিজৰ পোৱালীকেইটা ৰক্ষাৰ বাবে সাজু হ'ল। মানুহৰ পোৱালি? কেঁচুৱাটো গাঁৱৰ পৰা দিশহাৰা হৈছিল আৰু চুচৰি জংঘল পালেহি। মই ইয়াক মোৰ লগতে ৰাখিম আৰু মোৰ সন্তানৰ দৰে ডাঙৰ কৰিম আৰু ইয়াৰ নাম হ'ব মৌগলি। মোৰ বোধেৰে আমাৰ দলে মানুহৰ পোৱালীক আপোন কৰি নল'ব। সেইবোৰ মই চাই ল'ম। তবাকীয়ে সেই কথাবোৰ শুনিলে। সি মানুহৰ পোৱালিটোৰ কথা গৈ শ্বেৰ খানক কৈ দিলে। শ্বেৰ খানে লগে লগে ৰক্সাৰ ওচৰ পালেহি। এই মানুহৰ পোৱালীটো মোৰ চিকাৰ, তাক মোৰ হাতত গতাই দে। গুচি যায় ইয়াৰ পৰা। ভয়াতুৰ অসৎ কৰবাৰ সেইটো মোৰ পোৱালি, তাক হাত দিয়াৰ কল্পনাও নকৰিবি। গাঁৱত কৰা আক্ৰমণত আহত হোৱা শ্বেৰ খানে ৰক্সাৰ আক্ৰমক ৰূপ দেখি তাৰ পৰা আঁতৰি গ'ল। এদিন এই পোৱালীটো মোৰ হাতৰ মুঠিত হ'ব, তাক মই নেৰো। পিছদিনা তাই মৌগলিক নিজৰ দলৰ সন্মুখত উপস্থিত কৰালে। বহুতো তৰ্ক বিতৰ্কৰ পিছত বগীৰাৰ পৰামৰ্শ মতে সিহঁতে মৌগলিক নিজৰ কৰি ল'লে। বগীৰা আৰু বল্লুৱে ইয়াক জংঘলৰ নিয়ম কানুন শিকাব, কিন্তু পিছত ই নিজৰ মানুহৰ গাঁৱলৈ উভতিব লাগিব। মৌগলি জংঘলত ডাঙৰ দীঘল হ'ব ধৰিলে। সি জংঘলৰ নিয়ম শিকিলে। বল্লুৱে তাক জংঘল সম্পৰ্কত সকলো জ্ঞান দিলে। বল্লুৱে তাক জন্তুৰ ভাষা ক'বলৈকৈ শিকালে। তাক নিজৰ পচন্দৰ বস্তুবোৰো শিকালে। মৌচাকৰ পৰা মৌ চুৰ কৰা আৰু হাতেৰে মাছ ধৰা। ইফালে বগীৰাই তাক আত্মৰক্ষা কৰিবলৈ শিকালে। বগীৰা মানুহৰ মাজত থাকি ডাঙৰ দীঘল হৈছিল। সেইবাবে সি মৌগলিক মানুহৰ বিষয়ে বহুখিনি কথাই শিকালে আৰু তাক কৈছিলে যে এদিন সি নিজৰ মানুহৰ মাজলৈ ঘূৰি যাব লাগিব। সোনকালেই মৌগলিয়ে জংঘলক আঁকোৱালি ল'লে। তাৰ কুকুৰ নিচিয়া ভায়েককেইটাই তাক বহুত মৰম কৰে। সোনকালেই তাৰ সৈতে জংঘলৰ সকলোবোৰ জন্তুৰে বন্ধুত্ব হৈ গ'ল। বহু বছৰ পাৰ হ'ল। অকেলা যি দলৰ দলপতি আছিল আগৰ দৰে চিকাৰ কৰিব নোৱাৰা হ'ল আৰু শ্বেৰ খানে তেওঁৰ বাঢ়ি যোৱা বাৰ্ধক্যৰ সুযোগ লোৱাৰ সিদ্ধান্ত ল'লে। এই ডেকা শিয়ালহঁত, দল চলোৱা এতিয়া তোমালোকৰ পাল। অকেলাক দলৰ পৰা আঁতৰাই দিয়া আৰু মৌগলিক মোৰ হাতত গতাই দিয়া, নহ'লে মই সদায় তোমালোকৰ এলেকাত চিকাৰ কৰিম আৰু তোমালোকে খাবৰ বাবে একো চিকাৰ নাপাবা। ডেকা কুকুৰ নিচিয়া বাঘে অকেলাক দলপতিৰ পদৰ পৰা আঁতৰি যাবলৈ ক'লে। তোমালোক ভয়াতুৰ, সেইবাবে মৌগলিক শ্বেৰখানৰ হাতত গতাই দিব খুজিছা। যদিহে তোমালোকে মৌগলিক ইয়াৰ পৰা যাবলৈ দিয়া, তেনেহ'লে মই দলপতি পদৰ পৰা আঁতৰিবলৈ সাজু। বগীৰাই এই সভাৰ সম্ভেদ পালে। মৌগলি, শ্বেৰখানক তাৰ নিজৰ স্থান দেখুৱাব লাগিব। এয়া যুদ্ধৰ সময়। কিন্তু মই তাৰ সৈতে অকলে কেনেকৈ যুদ্ধ কৰিম? এতিয়া গোটেই দলটো শ্বেৰখানৰ পৰে আছে। তুমি এতিয়া মানুহৰ গাঁৱলৈ গৈ ৰঙা ফুল লৈ আহা। তাৰ সহায়েৰে তুমি তাক হৰুৱাব লাগিব। তাতকৈ ভাল মই এই জংঘলে এৰি দিওঁ আৰু মানুহৰ লগত থাকোগৈ। মৌগলিয়ে বগীৰা আৰু বল্লুক সাৱটি ধৰিলে আৰু জীৱনত প্ৰথমবাৰৰ বাবে কান্দিলে। মৌগলিয়ে বল্লুৰ পেটত পৰি শুই আছিল আৰু সিহঁত দুটা টোপনি গ'ল। বান্দৰৰ জাক এটাই মৌগলিক দেখিলে আৰু তাক অপহৰণ কৰি নিলে। এই বান্দৰবোৰে জংঘলৰ আটাইতকৈ উদণ্ড জন্তু। সিহঁতে কোনো নিয়ম নামানে।
যেতিয়া বগীৰা আৰু বল্লুৱে সাৰ পালে সিহঁতে ভাবিলে যে মৌগলী নিশ্চয় মানুহৰ গাঁৱলৈ গ'লগৈ। বান্দৰবোৰে মৌগলীক গছৰ ওপৰেৰে পলুৱাই নি আছিল। তেনেতে সি চিলনী এজনী দেখিলে যি সেইপিনেৰে উৰি গৈ আছিল। মৌগলীয়ে তাইক চৰাইৰ ভাষাত ক'লে বগীৰা আৰু বল্লুক খবৰ দিবলৈ যে বান্দৰে তাক লৈ গৈছে। মৌগলী, মনে মনে থাক মৌগলী, এয়া তোৰ কিবা বুদ্ধি। আমি তোৰ পৰা এই সকলোবোৰ বুদ্ধি শিকিব লাগিব। আমি জন্তুবোৰৰ ওপৰত যদি নিয়ন্ত্ৰণ কৰাটো শিকি যাওঁ তেনেহ'লে শীঘ্ৰে জংঘলত আমাৰেই ৰাজত্ব হ'ব। চিলনীজনীয়ে বগীৰা আৰু বল্লুক মৌগলীৰ অপহৰণৰ কথাটো জনালে। সিহঁতে মৌগলীক ধ্বংসস্তূপলৈ লৈ গৈছে, যিটো জংঘলৰ ঠিক মাজভাগতে অৱস্থিত। সেই বান্দৰৰ জাকটো বৰ চতুৰ আৰু বিপদজনক। আমি দুইটাই সিহঁতক ঘূৰাব নোৱাৰিম, আৰু সেইবাবে আমি কাৰ সহায় ল'ব লাগিব? সিহঁতে কা নামৰ সাপটোকো সহায়ৰ বাবে মান্তি কৰিলে আৰু তিনিওটা সেই গুহা পালেগৈ। বান্দৰে মৌগলীক ডাঙৰ এটা গুহাৰ ভিতৰত থৈছিল। সকলোতকৈ প্ৰথমে বগীৰা গুহাৰ ভিতৰলৈ গ'ল। সি কিছুমান বান্দৰক কামুৰি উফৰাই দিলে, কিন্তু বান্দৰ ইমানেই বেছি আছিল যে তাৰ কোনো কাম নোহোৱা হ'ল। তুমি পানীত লুকাই যোৱা, মই এই অধম বান্দৰবোৰক ঠিক কৰিম। বল্লুৱে বান্দৰবোৰক উঠাই উঠাই দলিয়াবলৈ গ'ল, কিন্তু বান্দৰ ইমানেই বেছি আছিল যে তাৰ কোনো কাম নোহোৱা হ'ল। গোটেই বান্দৰবোৰে তাৰ পেটত উঠি জঁপিয়াব ধৰিলে। তেতিয়াই তাত কাঁ আহিল আৰু ফুচফুচাব ধৰিলে। সকলো বান্দৰে ভয়ত গছত উঠিলগৈ। কাঁয়ে গুহাটো ভাঙি দিলে য'ত সিহঁতে মৌগলীক থৈছিল আৰু তাক মুক্ত কৰিলে। ইয়াক খাবলৈ বৰ ভাল লাগিব। নাই কা, মৌগলীক খোৱাৰ কথা কেতিয়াও নাভাবিবা। কাঁয়ে মৌগলীক এৰি দিলে। তাৰপিছত তাই নাচিবলৈ ধৰিলে, যাৰ দ্বাৰা বান্দৰবোৰ সন্মোহিত হৈ পৰিল আৰু তাই সিহঁতক দূৰলৈ লৈ গ'ল। হয়তো এই জংঘলখন মোৰ বাবে এতিয়া সুৰক্ষিত নহয়। মই সোনকালেই ইয়াৰ পৰা যাব লাগিব। মৌগলীয়ে বল্লু আৰু বগীৰাক অন্তিম বিদায় জনালে আৰু সি গাঁৱৰ ফালে ৰাওনা হ'ল। গাঁওবাসীয়ে প্ৰথমে মৌগলীক ভয় কৰিছিল। এই ল'ৰাটো জংঘলৰ পৰা আহিছে, ই হয়তো ভূতো হ'ব পাৰে। এই যাদু মন্ত্ৰও কৰিব পাৰে। এই ল'ৰাটো দেখাত ইমান মৰম লগা। তোমালোকে এনেবোৰ কথা কিয় কৈছা? মোৰ ওচৰলৈ আহা, তুমি মোৰ লগতে থাকিব পাৰিবা। অতি শীঘ্ৰেই মৌগলীয়ে গাঁৱত থকাটো শিকি গ'ল। সি সিহঁতৰ ভাষাও শিকি ল'লে। সিহঁতে তাক এটা দায়িত্ব দিলে, গৰু গাইৰ যত্ন লোৱাটো। তাৰ বন্ধু বগীৰা আৰু বল্লু তাক লগ কৰিবলৈ পাহাৰৰ ওচৰলৈ আহিছিল। কিন্তু এদিন তাৰ কুকুৰ নিচিয়া বাঘ ভায়েকহঁতে তাক লগ কৰিবলৈ আহিল। আমাৰ পৰিয়াল সংকটত আছে। সেই ভয়ংকৰ শ্বেৰখানে আমাৰ সকলোকে এটা এটাকৈ শেষ কৰি পেলাব। তোমালোকে মোক শ্বেৰখানৰ হাতত গতাব বিচাৰিছিলা, আৰু এতিয়া মই তোমালোকৰ সহায় কিয় কৰিম? আমি যদিও নিজৰ ভাই নহয়, কিন্তু মায়ে আমাক নিজৰ ভাই ককাইৰ দৰে ডাঙৰ দীঘল কৰিছে। তেওঁৰ প্ৰতিশোধ ল'বই লাগিব। কি? তাৰ মানে আমাৰ মা? শ্বেৰখানৰ সৈতে যুঁজি যুঁজি তেওঁৰ মৃত্যু হ'ল। সি মাক তোমাৰ বিষয়ে সুধি আছিলে, কিন্তু মায়ে তোমাৰ বিষয়ে একোকে নক'লে। বহুত হ'ল, এতিয়া আৰু মই শ্বেৰখানক সোধাই নেৰোঁ। মৌগলীয়ে নিজৰ গৰু মহবোৰক ঘাটিলৈ লৈ গ'ল, য'ত শ্বেৰখান লুকাই আছিল। মৌগলী সকলোতকৈ ডাঙৰ মহটোত বহিল। সিহঁত গৈ ঘাটি পোৱাৰ লগে লগে অকেলাও সিহঁতৰ লগত লগ লাগিল, যি দলৰ আচল দলপতি আছিল। তুমি কিছু গৰু মহ লৈ সেইফালৰ পৰা আহিবা, মই ইহঁতক এইফালৰ পৰা খেদি যাম, আৰু শ্বেৰখান মাজত ফচি যাব। পৰিকল্পনা অনুসৰি সিহঁতে গৰু মহবোৰক শ্বেৰখানৰ ফালে এৰি দিলে। গৰু মহৰ জাকৰ শক্তিত গোটেই জংঘল কঁপিবলৈ ধৰিলে। শ্বেৰখানে নিজৰ ফালে আহি থকা মহজাক দেখিলে সি চাৰিওফালে পলোৱাৰ ৰাস্তা বিচাৰিবলৈ লাগিল, কিন্তু গুহাৰ দেৱালবোৰ চিধা আছিল আৰু পলোৱাৰ কোনো ৰাস্তা নাছিল। গৰু মহবোৰ দৌৰি আহিল সম্পূৰ্ণ শক্তিৰে। শ্বেৰখান পিছলি বাগৰি পৰিল আৰু ভৰিৰ গছক খালে। সকলোবোৰ মহ তাৰ ওপৰেদি দৌৰিবলৈ ধৰিলে আৰু সি বোকাত সোমাই গ'ল। এতিয়া আৰু একো কৰাৰ প্ৰয়োজন নাই, সকলো শেষ হৈ গ'ল। শ্বেৰখানৰ মৃত্যু হ'ল। গাঁও আৰু জংঘলৰ শত্ৰু শেষ হৈ গ'ল। মৌগলীয়ে শ্বেৰখানৰ ছালখন চেলালে আৰু সভালৈ লৈ গ'ল।
মোগলীৰ পিঠিত শ্বেৰখানৰ ছাল দেখা পাই দলৰ সকলো সদস্য আনন্দত মতলীয়া হৈ পৰিল। অকেলা পুনৰ দলৰ দলপতি হ'ল আৰু মোগলীয়ে জংঘল এৰি গুচি গ'ল। শীঘ্ৰেই মোগলীয়ে গম পালে যে মচুৱা তাৰ আচল মাক। তাৰ পিছত গাঁওবাসী আৰু জংঘলৰ জন্তু সুখে শান্তিৰে বাস কৰিবলৈ ল'লে।